থাকিলে দেই থ্যাংক ইউ এবাৰ প্ৰথম ভাও লৈছোঁ মই বহুত ভাল এটা অভিজ্ঞতা আজি ৱেলকাম বেক নকওঁ দিয়ক গৰম দেখিছেনে এই বগা ডাৱৰ নীলা আকাশ ইয়াৰ মাজতে কিমান গৰম লুকাই আছে টিকা ফটাৰ ৰ'দ আৰু এই গৰমৰ মাজতে আজি অসমৰ চুকে কোণে হৈ আছে বৰ্তমান ভাওনা সংস্কৃতি আৰু আমাৰ গাঁওখনো পিছ পৰি থকা নাই গতিকে আমাৰ গাঁৱতো আজি এই টিকা ফটাৰ গেলা ৰ'দৰ গৰমতে ভাওনা পাতিছে আৰু দিনত বৰসভা গতিকে এই বৰসভালে আপোনালোককো অকণমান দেখাম বুলি ভাবিছোঁ কিন্তু গছপুলিবিলাকে য'ত নেকি ইমান ছাঁ দিছে বিৰাট ভাল লাগিছে কিন্তু এতিয়া নামঘৰত গৈ টিঙৰ ৰ'দত থাকিব লাগিব গৰমত থাকিব লাগিব বলক তেতিয়াহ'লে দেৰি নকৰোঁ হেমন্দাই গাই থকা অকণমান নামৰ ভাগ লওঁগৈ বলক 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 বাপজনাই নাম গাই আছে তাৰ মাজতে ৰন্ধন হ'লে আহিলোঁ ৰান্ধনীক লগ কৰিলোঁ খানা পিনা কিমান আগবাঢ়িছে সুধিলোঁ আৰু তেওঁলোকে অলৰেডি দেখালে এয়া ৰন্ধন হৈ আছে আৰু অসমত যিহেতু কলপচলা খুব প্ৰিয় এই কলপচলা বিনা মছলাযুক্তভাৱে ৰন্ধন কৰি আছে বনাই আছে যিহেতু ভকত সমাজ আহিছে দূৰ দূৰণিৰ পৰা আহিছে তেওঁলোকক খুৱাব লাগিব আৰু এইখিনি চাওক ভাতটো অলৰেডি প্ৰায় হৈছে এয়া প্ৰায় 50-60জন মানুহৰ কাৰণে অলৰেডি হৈ গৈছে আৰু এইফালে বনি আছে আৰু খুব 1 ঘণ্টা 1.5 ঘণ্টাৰ মানৰ ভিতৰত খাবলৈ কাৰণে কিন্তু হৈ যাব আৰু যথেষ্ট গৰম ইমান গৰমত আপোনাৰ 1000-1500 মানুহৰ কাৰণে মামলি কথা নহয় ভাত বনাই খোৱাটো বিৰাট কষ্ট আছে কাৰণ গৰমত ৰন্ধন ৰাইজৰ কাৰণে ৰান্ধনি আচলতে ভকত সমাজৰ ফালৰ পৰাই 2-এজনক বাছি দিয়া হয় তেওঁলোকে যে কষ্ট কৰি বনাইছে আৰু খোৱাৰ যিহেতু প্ৰেক্ষাগৃহ আমাৰ কাষতে নামঘৰতে লাগি থকা এইটো চাওক অনন্ত প্ৰতিপাল যুৱ সংঘ এই প্ৰেক্ষাগৃহটো থকাৰ কাৰণে যথেষ্ট খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সুবিধা হয় এতিয়া যিহেতু ৰাতিলৈ ভাওনা পালেহি এনেকৈ ভাত পানী আমি খালোঁ খোৱাৰ বোৱাৰ পিছত প্ৰথমে আমি লংকা ৰাৱণক লগ কৰিলোঁ বলক লংকাৰ ৰাৱণক লগ পাই গ'লো বৰ্তমান ভাওনাখন কেনেকুৱা আছে অভিনয় কেনেকুৱা লাগিছে সেইটো বহুত ভাল এটা অভিজ্ঞতা বহু বছৰৰ মূৰত আকৌ পুনৰ ভাওনা কৰিছোঁ খুব ভাল লাগিছে আৰু দৰ্শকে চাই ভাল পাইছে দৰ্শকে চাই ভাল পাইছে চাগে নিশ্চয় আৰু এই লৈছে মনটো ধৰি ন কেনেকুৱা লাগিছে এক্টিং কৰি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে প্ৰথম এক্টিং নেকি তোমাৰ প্ৰথম আৰু প্ৰথমকৈ ৰাইজৰ সঁহাৰি কি লৈছা বহুত ভাল ন বিৰাট লাজুকী হয় অ'কে শুভেচ্ছা থাকিলে দেই থ্যাংক ইউ অ'কে হৰ হৰ মহাদেৱ কি ক'বা মহাদেৱ এবাৰ প্ৰথম ভাও লৈছোঁ মই মানে ভয় ভয় লাগিছে মনত একো নাই শুভেচ্ছা আছে আমাৰ
এনেকে ৰাতি 2 বজালৈকে ভাওনা চালোঁ বিৰাট আম টেঙা খাব লাগিব কাম অলপ কৰিব পাৰিম খাই ল'ব লাগিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লাগিব নাপাহৰিব